নমস্কাৰ, আজি আকৌ এখন গামোচা কাটিব লৈছোঁ হালৰ পৰা। যিহেতুকে বহুতকে পখিলা থকা গামোচাই লগা হৈ আছে, সেইকাৰণে আকৌ পখিলা বাচিছোঁ। পখিলা চবেই এটাই কয় যে পখিলা থকা গামোচা এখন লাগে, আৰু যিহেতুকে পখিলাটো বাচিলে অকণমান সময়টো বেছি লাগে, সেইবাবে মানে বাচিব দিগদাৰ হয়। যিহেতুকে বিহুৰ বতৰ অৰ্ডাৰবোৰ বেছি আছে, তেওঁ তাৰ মাজতে বৈছোঁ বাৰু। এইখন হৈছে পকোৱা সূতাৰ গামোচা দিগবানী। আৰু এইখিনিতে কৈ দিওঁ, কিয়নো মোক এইকেইদিন বহুতে ফোন মেছেজ কৰি আছে, কিন্তু আপোনালোকৰ ফোন মেছেজবোৰ ভালকৈ ফোনো ৰিচিভ কৰিব পৰা নাই আৰু মেছেজৰো ৰিপ্লাই কৰিব পৰা নাই, কিয়নো মই বিহুৰ কাৰণে বহুখিনি অৰ্ডাৰ ৰাখিছিলোঁ, আৰু তাৰ বাবে মই মোবাইলটো একেবাৰে চাবলৈ সময় পোৱা নাই কামৰ ব্যস্ততাৰ বাবে। আপোনালোকক তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ, কিন্তু তাৰ মাজতে মই ৰিপ্লাই কৰিব চেষ্টা কৰিম আজিৰ পৰা। আৰু এইখন হৈছে গামোচাখন, দেখিছেনে? এটা আগত ফুল থকা আৰু গোটেই গাটোতে পখিলা আৰু চেইন, আৰু এটা আগত এনেকৈ ডিজাইন কৰা। গামোচাখন যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব, আৰু নল'লেও জনাব কেনেকুৱা লাগিছে। এইখন বাই বাই।